প্ৰিয় মানুহজনে এৰি থৈ গ'লেও ইমান কষ্ট নহয় যিমান কষ্ট আপোন মানুহজন সলনি হ'লেই হয়। কাজিয়াৰ পাছতো ৯০% সম্পৰ্ক ভাঙি নগ'লহেঁতেন যদি তাৰ মাজত তৃতীয় কোনো ব্যক্তিৰ প্ৰৱেশ নঘটিলেহেঁতেন। জীৱনলৈ অহা কিছুমান মানুহ ৰামধেনুৰ দৰে। খুব ভাল লাগে কিন্তু দ্ৰুতভাৱে হেৰাই যায়। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সেইদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা। কাৰোবাৰ আশাক হত্যা নকৰিবা। কি ঠিক, হয়তো সেই আশাই আছিল তেওঁৰ শেষ সম্বল। ইমানখিনি নাটক কৰাৰ কি প্ৰয়োজন আছিল? ক'বতো পাৰিলাহেঁতেন তুমি পুৰণি হৈ গৈছা। খুব কষ্ট হয় তেতিয়া যেতিয়া কোনো ভুল নকৰিলেও মই তোমাক প্ৰথমে চৰি কৈ দিওঁ। একমাত্ৰ আমাৰ সম্পৰ্কটোক জীয়াই ৰখাৰ বাবে। যাৰ মন নাই, যাৰ মন বুজাৰ ক্ষমতা নাই। কিন্তু দুৰ্ভাগ্যৰ বিষয়টো হ'ল এই মনটো বাৰে বাৰে তেওঁৰ কাষলৈয়ে গুচি যায়। ক'লা ছোৱালীক প্ৰশংসা সকলোৱে কৰে। ক'লা ছোৱালীৰ এজনীৰ জীৱন সংগী হ'বলৈ কোনেও নিবিচাৰে। তেওঁ এৰি যোৱাৰ সময়ত এবাৰো নাভাবিলে কিয়নো যিজনৰ কাষত বহুজন থাকে তেওঁ এজনক হেৰুৱাৰ দুখ কি বুজি পাব। একো চিন্তা নকৰিবা, মই আছোতো বুলি কোৱা মানুহজনৰো আজিকালি সময়ত খবৰ নোহোৱা হ'ল। যেতিয়া কোনোবা অসহায় হৈ পৰে গোটেই পৃথিৱীখনেই স্বাৰ্থপৰ হৈ যায়। হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈয়ে লিখিলোঁ। চালা এই পাগলে পাহৰি গ'ল ভাগ্য হেনো বিধাতাই লিখে। পামনে তোমাক এই জীৱনত? মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি। এই দুনিয়াত পুনৰ জনম লোৱাৰ মোৰ কোনো আশা নাই। কাৰোবাক ভালপোৱা দিলে সীমাহীনভাৱে দিয়ক। কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়। তুমি পাহৰি গ'লেও মই স্মৃতি হৈ তোমাক আমনি কৰিম। তুমি পানী পি পি বাগৰি যাবা, মই সাক্ষী হৈ তোমাক আমনি কৰিম। চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা দুচকু জুৰি ভালদৰে চাই ল'বা। পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা যাক জীৱনজুৰি কন্দুৱালা। তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা আৰু মই সুখৰ বাবে তোমাৰ সন্ধান কৰোঁ। দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম, সিদিনা আত্মাৰ প্ৰতি মোহ বেছি জাগিব। কিন্তু হায়, সময় নাথাকিব। কলিজাটো তোমাৰ ফালে সদায় হালে অলপ। ঠিক বেইমান বেপাৰীৰ তুলাচানিখনৰ দৰেই। যদিহে তোমাৰ দুচকু জুৰি প্ৰেমৰ সাগৰ হ'লহেঁতেন, আজীৱন নাও বাই মৃত্যুৰ আলহী হ'লোহেঁতেন। তেওঁ হাঁহি সুধিছিল তুমি কি কৰা? মই উত্তৰ দিলোঁ দলং নোহোৱা নদীত প্ৰেমৰ নাও চলাওঁ। প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গ'লে মন্দিৰৰ ঘণ্টাটোৰ দৰেই হ'ব। সকলোৱে বজাই থৈ উভতি যাব।
তেওঁ যাওঁতে কৈ গ'ল, মই মাত্ৰ সপোনতহে দেখা দিম। মই ক'লোঁ, প্ৰমিছটো কৰা নাই? মই জীৱনৰ বাবে চকু মুদি দিম।